নমস্কাৰ বন্ধুসকল, মোৰ নাম বিতুপন গগৈ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি জানো হওক ৰংঘৰৰ এটি ঐতিহাসিক পৰিচয় বিষয়ে। ৰংঘৰ অসমৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থাপত্য। ই অসমৰ চৰাইদেউ জিলাত অৱস্থিত আৰু আহোম ৰাজবংশৰ সময়ত নিৰ্মাণ কৰা হৈছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বত 1744 পৰা 1751 চনত এই ৰংঘৰ খেলপথাৰখন নিৰ্মাণ কৰা হৈছিল। এই ভাৰতৰ আটাইতকৈ পুৰণি আভ্যন্তৰীণ ষ্টেডিয়াম হিচাপে পৰিচিত বুলি জনা যায়। ইয়াত আহোমৰ ৰাজাসকল গুৱাহাটী আৰু অন্যান্য ক্ৰীড়া অনুষ্ঠানে উপভোগ কৰিছিল। ইটাৰে তৈয়াৰী এই ৰঙীন অট্টালিকাটো অসমীয়া স্থাপত্য শৈলীৰ এক অন্যতম নিদৰ্শন। বৰ্তমান ৰংঘৰ অসমৰ সাংস্কৃতিক আৰু পৰ্যটকৰ এক উল্লেখযোগ্য অংশ বুলি জনা যায়। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো চুই দিব।